প্ৰায় 60 ফুটমান তলত সোমাব লাগিব। বাঘৰ কথা বুলি মানে কৈছে আৰু মানে শুনিব পাইছোঁ। হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? মই পোনপ্ৰথমে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল তপন ত্ৰিদীপলৈ। মানে কি হৈছে, সমগ্ৰ পৰিৱেশ কৰোণাই মানে এটি যি বিধ্বংসী ৰূপ ধাৰণ কৰিছে, গতিকে তাৰ কাৰণে আমি আজি বহুদিন মানে বিশেষকৈ মই আজি বহুদিন ক'লৈকে ওলাব পৰা নাই, আৰু সেইবাবে আজি বহুদিনৰ মূৰত আজি মানে এখনি খুব সুন্দৰ ঠাইলৈ যাব ওলাইছোঁ, আৰু ঠাইখনিৰ নাম হ'ল দাৰাগাঁও। খুব সুন্দৰ এটি পৰিৱেশ, পাহাৰীয়া এটি খুব সুন্দৰ এটি পৰিৱেশ। গতিকে বলকচোন যাওঁ আৰু ভিডিঅ'টো আমি এতিয়াৰ পৰা আৰম্ভ কৰোঁ। আমি দাৰাগাঁৱত যাই পিনে আৰু তাৰ পৰা আমি এখন খুব সুন্দৰ মন্দিৰলৈ যাম, আৰু যিটো মন্দিৰৰ কথা হয়তো বহুতে নাজানে, এটি খুব সুন্দৰ এটি ৰহস্যময় মন্দিৰ। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, বলক। মানে আহিছোঁ কিন্তু ইয়াতে এটা খুব সাংঘাতিক কথা হৈছে। মানে এইটো কি নদী আছিল? দিৰিং নদী এইটো। কিন্তু মানে ক'ৰবাত ইয়াত মৰা পাগল দিয়া বুলিও কয় এইটো নদী। আৰু ইয়াতে আহি আছোঁ, আৰু এইখন ইমান ডাঙৰ ব্ৰিজ, আপোনালোকে লক্ষ্য কৰিছে ইমান ডাঙৰ ব্ৰিজ। কিন্তু ব্ৰিজখনত জানিব পৰা মতে যোৱা বছৰ বানপানীত মানে এই ব্ৰিজখন একেবাৰে তাৰমানে মাজেদি পূৰা একদম লৈ গৈছে, আৰু পূৰা মাজত একোৱেই নাই। গতিকে মই আপোনালোকক দেখাই আছোঁ, আৰু মোৰ বাইকখন নি আছে, পাৰ কৰি নি আছে। চাওকচোন আপোনালোকে দলংখন কেনে এটা অৱস্থা হৈছে। মাজে এনেকুৱা ৰাস্তা, তাৰমানে চাওক আপোনালোকে আগত চাগেতো যদি মাছ পূৰা জীয়াব পৰা হৈ গৈছে ৰাস্তাত। তাৰমানে মাছ জীয়ালি বিৰাট ডাঙৰ হৈ যাব ৰাস্তা। এই খুব ধুনীয়া এখনি ঠাই আহি পালোঁ, আৰু মানে এইপিনেদি গ'লে আমি পাম দাৰাগাঁও, আৰু এইপিনেদি যদি আমি চিধাই যাওঁ আমি একদম পাম মইনাপুখুৰী মন্দিৰ। গতিকে আমি প্ৰথম যাম দাৰাগাঁও, আৰু তাৰপিছতে যাম আমি মইনাপুখুৰী। গতিকে বলক এতিয়া আমি সোমাই যাওঁ ভিতৰলৈ, প্ৰকৃতিৰ বিনন্দীয়া সুৰৰ মাজলৈ। কি ক'ম আৰু, মজা, বলক।
ৰাস্তাটো তাৰমানে আহি আছোঁ অলপমান ভাল আৰু এইখিনি ইমান বেয়া তাৰমানে আচৰিত বেয়া তাৰমানে যাব খোজকাঢ়ি যাই আছে বাবুই আৰু মই কিবাকৈ যাই আছোঁ আৰু পাৰ কৰি ইয়াত উপায় নাই তাৰমানে মানে আমি আহি আছোঁ কিন্তু ইয়াতে SSB কেম্প এটা আছে মানে দাৰাগাঁও যিটো নদী আছে সেইটো নদীৰ নাপৰ মানে ওপৰতে আৰু SSB কেম্প এটা আছে মানে এইকেইদিন লকডাউনৰ কাৰণে আচলতে ইয়াত ভিতৰত বেলেগ মানুহ সোমাব দিয়া এইকেইদিন নিষেধে আছে কিন্তু আমাক হেৰি কৰিলে বাইক দুখন আমাৰ মানে বাইকখন তাতে থ'ব দিলে আৰু আমাক এনেকৈ অকণমান টাইম মানে এনে খুব কম সময়ৰ ভিতৰত যাই পিনে আমাক আহিব দিলে সেইকাৰণে তাতে অকণমান দূৰত বাইকখন থ'লোঁ থৈ পিনে এইখিনি অকণমান খোজকাঢ়ি দিলোঁ মানে এনে দাৰাগাঁৱলৈ আহিলে তাত গেট পাছ ল'ব লাগে বাইকৰ কিবা 20 টকা নে 30 টকা লয় আৰু ডাঙৰ গাড়ীৰ 50-100 টকা এনেকৈ লয় কিন্তু এতিয়া যিহেতু লকডাউন সেইকাৰণে মানে চব খোলা আছে আৰু আপোনালোকে কিন্তু ভিতৰত সোমাব দিয়া এনে মানে মানা আছে কিন্তু আমাক আৰু খুব কম সময়ৰ ভিতৰত এনে অকণমান সোমাব দিছে ভিতৰত আৰু সোনকালে আহিব দিছে মানে সেইকাৰণে সোনকালে যাওঁ আৰু সোনকালে আহিছে আপোনালোকে চাই থাকক তাৰমানে আমি আহি আছোঁ কিন্তু এতিয়া পাহাৰৰ পৰা একদম প্ৰায় 60 ফুটমান তলত সোমাব লাগিব মানে তলত আমি এতিয়া বৰ্তমান নামি যাই আছোঁ গতিকে এনে বাইক নিব পাৰি কিন্তু তাত আমি থৈ আহিলোঁ গতিকে তাত এতিয়া একো টেনশ্যন নাই আমি বঢ়িয়াকৈ খোজকাঢ়ি যাই আছোঁ আৰু ভিউ চাওক নাই কি সুন্দৰ ভিউ তাৰমানে আচৰিত আৰু ইমান ধুনীয়া সুন্দৰ পৰিৱেশ এইপিনে চব পাহাৰীয়া এলেকা খুব ধুনীয়া পাহাৰ আৰু এই পাহাৰৰ পৰা সুন্দৰকৈ মানে নিজৰা নামি আহিছে মই আপোনালোকক দেখাব চেষ্টা কৰিম গতিকে বলক নামি যাওঁ তলৰ পিনে টিক 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 আৰু এই হ'ল আমাৰ সুন্দৰ অসমৰ সুন্দৰ প্ৰকৃতি সুন্দৰ পৰিৱেশ তাৰমানে কি ক'ম আৰু ভাষা নাই ইমান ধুনীয়া এটা পৰিৱেশ আৰু আপোনালোকে আহক কিন্তু এনেই মানে আগৰবাৰ মই যেতিয়া আহিছিলোঁ তেতিয়া ইয়াত বহুত মানুহ আহিছিলে কিন্তু এতিয়াতো আপোনালোকে জানে কৰোণাই মানে চব ভোগ কৰি দিলে সকলোৱে ঘৰত থাকিব লগা হ'ল সেইকাৰণে কোনো মানে ইয়াত আহিব পৰা নাই আৰু আমি মানে এনেহে আহিলোঁ আৰু মানে লুকাত মানে তেনেকৈ অহাকৈ হৈছে আমাৰ কিন্তু আহিছোঁ মানে আহিব চেষ্টা কৰিছোঁ আৰু এই প্ৰকৃতিৰ বিনন্দীয়া মানে খুব ধুনীয়া পৰিৱেশৰ মাজত নিজকে অকণমান বিলীন কৰিব চেষ্টা কৰিছোঁ আৰু লগতে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ ইয়াৰ সমগ্ৰ পৰিৱেশ ভিডিঅ'টো আমি ইমানটো শেষ কৰিলোঁ আচলতে আগত দেখি অকণমান যাব লগা আছিল কিন্তু আজি মানুহ চানুহ কোনো নাই এই দুনিয়াত এই এৰিয়াতে মানুহ নাই মানে আমাৰ অকণমান আগলৈ যাব ভয় লাগিছে অকল দুটা আছোঁ আৰু ইয়াত খুব এইটো পাহাৰীয়া এলেকাটো ইয়াত হাতী বাঘো থকা বুলি মানে কৈছে আৰু মানে শুনিব পাইছোঁ সেইকাৰণে আমি আগৰ পিনে যোৱা নাই আৰু এইখিনি
থাকিয়ে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ এৰিছোঁ আৰু আগতে ভিডিঅ' আপোনালোকে দেখা হ'ব। আমি যাম মইনা পুখুৰীলৈ। গতিকে আজিলৈ এৰিছোঁ, ধন্যবাদ, জয় আই অসম।